নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ গুড় দিয়া নাৰিকলৰ লাড়ু সেই ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ লাড়ুখিনি বনাবৰ কাৰণে এফালে মই এটা চচপেন তুলি দিছোঁ গৰম হ'বলৈ আৰু এই কাপটো জোখাৰে মই 2 কাপ নাৰিকলৰ গুড়ি লৈছোঁ আৰু একেটা কাপৰ জোখাৰে মই 1.5 কাপ গুড় আৰু এতিয়া মই চচটোত দি দিছোঁ নাৰিকল আৰু গুড়খিনি আৰু এই যে ক'লা ক'লাবোৰ দেখিছে সেইবোৰ আচলতে নাৰিকলৰ বাকলি মই নাৰিকলটো পিছোতে অকণমান বাকলি এৰাই গৈছিল সেই ক'লা ক'লা থাকি গ'ল আৰু উচাপি আৰু এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি নাৰিকলৰ গুড়খিনি মিহলি হৈ নোযোৱালৈকে লাহে লাহে লৰাই থাকিব লাগিব যাতে গুড়খিনি চচটোত লাগি নাযায় কাৰণ যিহেতু গুড়বোৰ পটককৈ লাগি ধৰে আৰু লাগি ধৰিলে ক'লা ক'লা হৈ যাব আৰু তাৰপাছত এইখিনি ভালদৰে লৰাই লৈছোঁ যেতিয়ালৈকে নাৰিকল আৰু গুড়খিনি মিহলি নহয় আৰু এইফালে ইয়াৰ গুড় আৰু নাৰিকলখিনি সম্পূৰ্ণৰূপে মিহলি হৈ গ'ল আৰু ধুনীয়াকৈ ইয়াৰ এটা কালাৰ আহিবলৈ আৰম্ভ কৰিলে আৰু এয়া হৈছে নাই হয় সেয়া চাবলৈ অকণমান নাৰিকল হাতত লৈ এনেকৈ গোল কৰি চাব লাগিব যদি আঠা আঠা ভাৱটো আহিছে তেন্তে আমি গম পাম যে নাৰিকলখিনি নমাব হৈ গ'ল আৰু এতিয়া এখন কাঁহীত এইখিনি গৰমে গৰমে নমাই ল'লোঁ আৰু লাড়ুখিনি আমি গৰম হৈ থাকোঁতে বনাব লাগিব কাৰণ ঠাণ্ডা হৈ গ'লে টান হৈ যাব আৰু টান হৈ গ'লে লাড়ুখিনি বনাব পৰা নাযাব এয়া অলপ টাইম পাছতে মোৰ লাড়ুখিনি বনাই সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া অলপ টাইম ৰাখি দিব লাগিব যাতে লাড়ুখিনি টান হৈ যায় তেতিয়া খাবলৈ আচলতে বেছি টেষ্টি হয় নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰলৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব ধন্যবাদ